এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। আজি অনুষ্ঠিত হৈ গ'ল HSLCৰ প্ৰথমটো পৰীক্ষা। আজি আছিল ইংৰাজী পৰীক্ষা। আজিৰ পৰীক্ষাত মুঠ 4,22,174 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল আজিৰ এই মেট্ৰিক পৰীক্ষাখন। সৰ্বাধিক ছাত্ৰ ছাত্ৰী বৰপেটা জিলাত 27,647 গৰাকী প্ৰাৰ্থী আৰু সকলোতকৈ নিম্ন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত মাজুলীত হৈছে 3,037 গৰাকী ছাত্ৰ ছাত্ৰী। এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলক জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজি অনুষ্ঠিত হৈ গ'ল ইংৰাজী বিষয়ৰ পৰীক্ষা। ইতিমধ্যে বৰপেটা জিলাত ভাইৰেল হৈছে প্ৰশ্ন কাকত। 9:07 মোবাইলে ভাইৰেল হৈছে মেট্ৰিকৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত। এই লৈ ব্যাপক চৰ্চা চলি আছে ছ'চিয়েল মিডিয়াত। কি হ'ব, আকৌ পতা হ'ব নেকি পৰীক্ষা? কি হ'ব ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত? যিহেতু সকলোৱে ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱ নপৰাকৈ ভাইৰেল হৈছিল আৰু এইবোৰ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈ আছে। বৰপেটা জিলাত ভাইৰেল হৈছে প্ৰশ্ন কাকত, ফাদিল হৈছে প্ৰশ্ন কাকত। এই বিষয়ত কি সিদ্ধান্ত লয় চেবাই সেইটো পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। ধন্যবাদ।